চৰাইদেউৰ সাপেখাতিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় আই মাতৃ শিশু আৰু যুৱক সমাৰোহ অসমৰ বিভিন্ন স্থানৰ ভকত বৈষ্ণৱৰ সমাৱেশ সমাৰোহ উখল মাখল শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰ আৰু এই সন্দৰ্ভত আমাক সেই পৰিৱেশটো দেখুৱাব এক প্ৰতিবেদনৰ জৰিয়তে আমাৰ সংবাদদাতা ঋতু গগৈয়ে। হয়, ক'ব লাগিব যে উদুলি মুদুলি পৰিৱেশে সৃষ্টি কৰিছে ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতিস্থিত যি সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱাৰ সমন্বয় ক্ষেত্ৰ আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ মই দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ মই কেমেৰা পাৰ্চনক, কিয়নো আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শিশু যুৱ আই মাতৃ সমাৰোহ আৰু পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আচলতে আজি প্ৰথম দিনৰ কাৰ্যসূচী যিহেতু প্ৰথম দিনৰ কাৰ্যসূচী তেওঁলোকে মূলদ্বাৰসমূহ তেওঁলোকে মূলদ্বাৰ উদ্বোধন কৰিছে। তাৰপিছত পুৱা যি মূলদ্বাৰ সেই মূলদ্বাৰ আমাৰ স্থানীয় সাংসদ তপন কুমাৰ গগৈৰ লগতে তেওঁ উদ্বোধন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ আচলতে মই দেখুৱাবলৈ মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। এয়া দেখিবলৈ পাইছে যে যি পতাকাবেদী কালিলৈ এই পতাকাবেদীতে আচলতে উত্তোলন হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল ধ্বজা সেই মূল ধ্বজা উত্তোলন হ'ব আৰু ইয়াৰ সবিশেষ মই জানিবৰ বাবে মোৰ সৈতে উপস্থিত আছে আমাৰ কাৰ্যকৰী উদযাপন সমিতিৰ বিষয়ববীয়া আছে। মই তেখেতৰ সৈতে আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। হয়, আজি পুৱাৰে পৰা যিহেতু প্ৰথম দিন কি ক'ব? হয়, জয়গুৰু শংকৰ। আজি আমাৰ চৰাইদেউবাসীৰ কাৰণে এটা বৰ সৌভাগ্যৰ দিন, কাৰণ আমি মূল কাৰ্যনিৰ্বাহকৰ নিৰ্দেশ মৰ্মে আমাৰ চৰাইদেউ জিলা শাখাত 4, 5 আৰু 6 নৱেম্বৰত উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানৰ শিশু যুৱ আই মাতৃ সমাৰোহ ভাগ আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেই মৰ্মে আজি প্ৰথম দিন। আপোনালোকে দেখিছে যে আজি এটা খুব সুন্দৰ আৰু পৰিমাৰ্জিতভাৱে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হৈছে। প্ৰথমতে পাতৰ প্ৰসংগ নাম প্ৰসংগেৰে প্ৰথম কাৰ্যসূচী আৰম্ভ হৈ গ'ল। তাৰপৰা বৃক্ষৰোপণৰ পিছত মূল তোৰণ উন্মোচন কৰিলে আমাৰ সংসদ তপন গগৈদেৱে আৰু তাৰপিছতে আমাৰ পিছৰ যিখিনি আমাৰ প্ৰথম প্ৰতিনিধিসকলক নাম পঞ্জীয়ন হৈছে, তাৰপিছতে আমাৰ যিখিনি গ্ৰন্থ উন্মোচনী সভা সেইখিনিও খুব সুন্দৰভাৱে হৈছে আৰু তাৰপিছতে আমাৰ যিখন কেৰিয়াৰ কাউন্সিলিং গাইডৰ এখন আমাৰ সভা আছিল যে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে কিদৰে জীৱন নিৰ্বাহ কৰিব পাৰিব তাৰ ওপৰত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে খুব সুন্দৰভাৱে তেওঁলোকে সাৱলীলভাৱে বক্তব্য আগবঢ়ালে। তাৰ লগতে আমাৰ মহীয়সী শিশু মঞ্জুৰি ডেকাগিৰি এই 3খন আলোচনী ইয়াতে উন্মোচন হৈ গৈছে আৰু তাৰ পৰা আমি চৰাইদেউ জিলা শাখা আদৰণি সমিতিৰ তৰফৰ পৰা যিখন জ্যোতিগময় এখন স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰিছিলোঁ সেইখনো উন্মোচন হৈ গৈছে আৰু এতিয়ালৈকে খুব সুন্দৰভাৱে চলি আছে। ইয়াৰ পিছতে 2টা মঞ্চত সাহিত্য আৰু সংস্কৃতিৰ মঞ্চত আমাৰ নৃত্য আৰু সাহিত্য প্ৰতিযোগিতাসমূহ চলি আছে। গতিকে আমি ভাবিছোঁ গতিকে আমি ভাবিছোঁ যে বৰ সুন্দৰভাৱে আৰু অসমৰ প্ৰায়ভাগ জিলা ইয়ালৈ আহিছে। আপোনালোকে দেখিছে চাৰিওফালে এটা খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি। ইয়াত প্ৰায় আজি 10-15 হাজাৰ লোক সমাগম হৈছে আপোনালোকে দেখিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে যে ঐতিহাসিক চৰাইদেউ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শিশু যুৱ 29 সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহত আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে যি সাহিত্য প্ৰতিযোগিতা সাংস্কৃতিক প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আচলতে ইয়াত আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু অহাকালিলৈ মূল পতাকা উন্মোচনৰ লগতে শোভাযাত্ৰা আছে আৰু ইয়াৰ পাছতে আচলতে যিহেতু 6 তাৰিখে যিহেতু সামৰণি অনুষ্ঠানৰ দিনা যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহাৰ কথা আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু এনেদৰে আচলতে 29 সংখ্যক যি ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতিস্থিত যি সুকুমাৰ বৰুৱা সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰত আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও ইয়াত স্থায়ীভাৱে আচলতে দেখিবলৈ পোৱা গৈছে যে